আজমলৰ বৰগড়ত বিজেপিৰ ৰণদংকা। যমুনামুখৰ প্ৰান্তে প্ৰান্তে বিজেপিৰ জোৰদাৰ যোগদান সমাৰোহ। যমুনামুখ সমষ্টিৰ লগতে অসমৰ পৰা AIUDFক চিৰবিদায় দিয়াৰ সংকল্প গেৰুৱা দলটোৰ। আজমলৰ দুৰ্গত এইবাৰ ৰণশিঙা বজালে বিজেপিয়ে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যমুনামুখ সমষ্টিৰ বিভিন্ন প্ৰান্তত বিজেপি আৰম্ভ কৰিছে সাংগঠনিক কাম কাজ। যমুনামুখ সমষ্টিৰ ঠায়ে ঠায়ে আৰম্ভ কৰিছে ব্যাপক যোগদান কাৰ্যসূচী। বিভিন্ন যোগদান সভাত সংখ্যালঘু লোকে বিজেপিত ব্যাপকভাৱে যোগদান কৰা পৰিলক্ষিত হৈছে। হঠাৎ গেৰুৱা দলটোত সংখ্যালঘু লোকে ব্যাপকভাৱে যোগদান কৰা ঘটনাই AIUDF দলৰ নেতাপালি নেতাৰ এক প্ৰকাৰ নিদ্ৰা হৰণ কৰিছে। কিছুদিন পূৰ্বে যমুনামুখ সমষ্টিৰ অন্তৰ্গত আকাশীগংগা আৰু চামৰ আলি পঞ্চায়তত পৃথকে পৃথকে অনুষ্ঠিত হোৱা দুখন সভাত শ শ লোকে বিজেপি দলত যোগদান কৰিছিল। আনহাতে যমুনামুখ সমষ্টিৰ চাৰিং পথাৰ পঞ্চায়তত আজি অনুষ্ঠিত হোৱা আন এখন সভাত দেখা গ'ল একেই গতি। চাৰিং পঞ্চায়তত অনুষ্ঠিত হোৱা সভাখনতো সহস্ৰাধিক লোকে বিজেপি দলত যোগদান কৰা ঘটনাই আজমল পৰিয়াল তথা AIUDF দলৰ ভিতৰচৰাত এক ভূমিকম্পৰ সৃষ্টি কৰিছে। সভা ভংগ কৰি দিম, সেইকাৰণে আপোনালোকে নিজৰ নিজৰ ঠাই থিয় হৈ ৰাষ্ট্ৰসংঘ গাবলৈ অনুৰোধ জনাইছে। ধন্যবাদ। আজিৰ সভা ইয়াতে বন্ধ কৰা হৈছে। আপোনালোকে নিজৰ নিজৰ ঘৰত সভা ভংগ কৰি দিম, সেইকাৰণে আপোনালোকে নিজৰ নিজৰ ঠাই থিয় হৈ ৰাষ্ট্ৰসংঘ গাবলৈ অনুৰোধ জনাইছে। ধন্যবাদ। আজিৰ সভা ইয়াতে বন্ধ কৰা হৈছে। আপোনালোকে নিজৰ নিজৰ ঘৰত সভা ভংগ কৰি দিম, সেইকাৰণে আপোনালোকে নিজৰ নিজৰ ঠাই থিয় হৈ ৰাষ্ট্ৰসংঘ গাবলৈ অনুৰোধ জনাইছে। ধন্যবাদ। আজিৰ সভা ইয়াতে বন্ধ কৰা হৈছে। আপোনালোকে নিজৰ নিজৰ ঘৰত সভা ভংগ কৰি দিম, সেইকাৰণে আপোনালোকে নিজৰ নিজৰ ঠাই থিয় হৈ ৰাষ্ট্ৰসংঘ গাবলৈ অনুৰোধ জনাইছে। ধন্যবাদ। আজিৰ সভা ইয়াতে বন্ধ কৰা হৈছে। আপোনালোকে নিজৰ নিজৰ ঘৰত হোজাইৰ পৰা হাছনুল ইছলামৰ